নমস্কাৰ সকলোকে আশা কৰো সকলো ভালে আছে আৰু ময়ো ভালে আছো এতিয়া ভাবিছো আজি মোৰ মনটো এনেও বহুত বেছি ভাল লাগি আছে আৰু মানুহজনে মোক এটা খুব ধুনীয়া বস্তু দুটা আনি দিলে মানে দুখন চেয়াৰ আনি দিছে আপোনাক মই দেখুৱাই আছো চেয়াৰ দুখন মোৰ ইমানেই ভাল লাগিছে আসলে এই চেয়াৰ দুখন মই আগত মোৰ মাহঁতৰ ঘৰত দেখিছিলো মোৰ আম্মাহঁতৰ ঘৰত দেখিছিলো তাতে ৰেড কালাৰ আছিলে কিন্তু মই ৰেড কালাৰ নাপালে বলে সেই কাৰণে আনিছে ব্লু কালাৰ সো সাউকসুন কেনেকুৱা লাগিছে এয়া হল মোৰ দুইখন চকী ইমানে কিউট চকী কিখন মোৰ ইমানে ভাল লাগিছে আৰু ইয়াৰ প্ৰডাক্টৰ নাম হল নেশনাল আৰু নেশনাল ব্ৰ্যান্ডটো আসলতে বৰ ভাল হয় বলে মানজনে কোৱা মতে কেনেকুৱা লাগিছে জনাবচোন আৰু কেনেকুৱা লাগিছে কমেন্ট কৰি জনাব ইয়াতে মই বহিছে ইয়াত মোৰ মানুহজন বহিব কাৰণ মানুহজনে যেটো গিফট দিছে থ্যাংক ইউ সো মাচ ডিয়াৰ হাজবেন্ড আৰু খুব ধুনীয়া এটা গিফট কৰিলা তুমি ইমান ধুনীয়া লাগিছে আৰু ময়ো এটা বস্তু আনিছো আপোনালোকক মই ভাবিছো ৰিভিউটো দিম সো এতিয়া মই সেই বিষয় লৈ ভিডিওটো বনাম সো স্টাৰ্ট কৰো বলো স্টাৰ্টটো অলৰেডি মই কৰিলৱে তথাপিও আৰু এবাৰ কৰিছো ভিডিওটো স্টাৰ্ট কৰো ভালকৈ আৰু এই বস্তুটো মোৰ খুব ভাল লাগিলে চকী কিখন বহুত ধুনীয়া লাগিছে কমেন্ট কৰি জনাব আপোনালোকৰ কেনেকুৱা লাগিছে কথা ক'বলৈ মই পাহৰি গলো মানে প্লাষ্টিকটো যোনটো চেয়াৰ কিখনৰ প্লাষ্টিক হল বহুত বেছি ভাল হয় আৰু নেশনালৰ প্লাষ্টিকবোৰ এনেও বহুত ভাল হয় মানে মই বিচাৰিছিলো ৰেড কালাৰ কিন্তু আমি ৰেড কালাৰ নাপালো কাৰণে ব্লু কালাৰটো আনিলো কিন্তু তাতে কালেকশন আছিল অৰেঞ্জ আৰু ব্লু আমি আনিছো ব্লুটো কাৰণ ব্লুটো অকন ভাল লাগিছে কাৰণ অৰেঞ্জটো ইমান ভাল লাগা নাছিলে সো আপোনালোকে যদি লব বিচাৰে তেতিয়াহলে এইবোৰ আমি অফলাইনে কিনিছো বাৰু চেয়াৰ আমি অনলাইন কিনা নাই কিন্তু খুব ধুনীয়া লাগিছে আৰু এতিয়া যোনটো বস্তু দেখাব গৈছে এতিয়া আৰু বেছি ভাল লাগিব সো ভিডিওটো চাই থাকক আৰু এতিয়া আনিবলৈ লৈছো মই এয়া ইলেক্ট্ৰিক এটা কেটেল সো এই কেটেলটো মই আজি এসপ্তাহ ধৰি ইউজ কৰি আছো ৰিভিউ খুব ভালে পাইছো মই বেয়া নহয় ব্ৰ্যান্ডটো বহুত ভাল হয় মই ব্ৰ্যান্ড আনিছো পিজনৰ হয় এটো 1.5 লিটাৰ হয় ওয়েট লিখা হৈ আছে 1 ইয়াৰ ওয়াৰেন্টি আছে ইয়াৰ ভিতৰতে ওয়াৰেন্টি কাৰ্ডও দিয়া হৈ আছে মই দেখুৱাই দিছো আপোনালোকক আৰু পেকেজিং খুব ভাল আহিছে এয়া এটো হল ওয়াৰেন্টি কাৰ্ড হয় ট্ৰু কেয়াৰৰ সো আপোনালোকে যদি লব বিচাৰে এই কেটলিটো তেতিয়া হলে আপোনালোকে যিকোনো অনলাইন ওয়েবসাইটত আপোনালোকে পাই যাব যেনেকে ফ্লিপকাৰ্ট হক এমাজন হক যিকোনো অনলাইন ওয়েবসাইট কিন্তু মই ইয়াক ইউজ কৰি বহুতে বেছি ভাল ৰিজাল্ট পাইছো সাডেন গৰম হৈ যায় মানে 1 সেকেন্ডও নালাগে চাগে ইমান ধুনীয়াকৈ গৰম হৈ যায় আৰু এটো হল অটোমেটিক হয় গৰম হোৱাৰ লগে লগে নিজে নিজে অফ হৈ যায় এটো সুইচটো দিয়া লগে লগে আপোনালোকে ধৰ এটো অন কৰি দিব তেতিয়া ইয়াতে এটা ৰেড লাইট এটা জ্বলিব এই ৰেড লাইটটো জ্বলিব আৰু ইয়াৰে মই কডটো দেখুৱাই আছো যেটো তলত থাকে মানে ইলেক্ট্ৰিক কডটো এডাল হৈছে ইলেক্ট্ৰিক যেটো তলৰ যেটো কড হয় এটো কড হয় আৰু ইয়াৰ বাকিবোৰ মই বাহিৰত দোকানত যেহেতু চাইছো এই ওয়্যাৰডালৰ লেন্থটো বহুত বেছি কম সৰু আছিল কিন্তু মই অনলাইনত যেহেতু আনিছো কিন্তু ওয়্যাৰডাল মানে খুব ধুনীয়া লেন্থত আহিছে অকমান দীঘল হয় কিন্তু আগত যেটো মই কেটলি ইউজ কৰিছো হেতু বিৰাতে সৰু আছিল লেন্থটো মানে ওয়্যাৰডালৰ লেন্থটো বহুত কম কিন্তু ইয়াৰ মই ইউজ কৰি মই বহুতে বেছি ভাল পাইছো আপোনালোকে যদি লব বিচাৰে তেতিয়াহলে মই লিংকটো আপোনালোকে কমেন্টত পিপি বুলি লিখি দিব বা লিংক বুলি লিখি দিব মই আপোনালোকক কমেন্টতে লিংকটো শেয়াৰ কৰি দিম আৰু লব পাৰিব বহুতে বেছি মই ভাল লাগিছে এটো পিজন ব্ৰ্যান্ডৰ হয় সো আশা কৰো ভিডিওটো চাই ভাল পালে আৰু ভাল পালে লাইক কমেন্ট শেয়াৰ আৰু লগতে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব ফেসবুক লিংক দি দিম আৰু ইনষ্টাগ্ৰাম লিংক দি দিম লগতে মোৰ ইউটিউব চেনেলৰ লিংকটো মই তলতে দি দিম সো এটো ভিডিও যেহেতু মই ফেসবুকতো যাব ইনষ্টাগ্ৰামতো যাব আৰু লগতে ইউটিউবত যাব সো গুটেকিটাৰ লিংক আপোনালোকক দি দিম মোৰ চেনেলটো সাবস্ক্ৰাইব আৰু বহুত বহুত মৰম দিবলৈ নাপাহৰিব সো আজিলৈ বাই